আজি মই কচু শাক মাছৰ মাথা জালুকীয়া এটা ভিডিঅ' দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। এতিয়া কচু শাকখিনি মই এনেদৰে সৰু সৰুকৈ কুটি লৈছোঁ আৰু নিমখ দি পেলাই অলপ সময় তিয়াই থৈছোঁ। এয়া মাছৰ মাথা মই ফ্ৰাই কৰি থৈছোঁ। প্ৰথমতে মই কচু শাকখিনি এটা প্ৰেছাৰত বইল কৰি ল'ম। কেনেদৰে কৰে মই আপোনালোকক দেখাইছোঁ। প্ৰেছাৰত মই কচু শাকখিনি দিলোঁ আৰু ইয়াতে মই এয়া মচুৰ দাইল অকণমান তিয়াই থৈছিলোঁ, সেই মচুৰ দাইলকেইটাও প্ৰেছাৰতে দি দিছোঁ। এতিয়া কচু শাকখন অকণমান ডাঠ হয় মচুৰ দাইল দিলে। আৰু ইয়াতে মই এটা আলু টুকুৰা টুকুৰকৈ কাটি পেলাই এনেদৰে দি দিছোঁ। ইয়াতে অকণমান নিমখ দিম সিজিবৰ কাৰণে আৰু প্ৰেছাৰত পানী বেছিকৈ দিব নালাগে, কমকৈ দিলে হ'ব। এনেদৰে পানী দিছোঁ। এতিয়া প্ৰেছাৰটো মই গেছৰ ওপৰত গৰম। এতিয়া প্ৰেছাৰটো মই গেছৰ ওপৰত তুলি দিম আৰু দুটামান চিটি অহাৰ পাছতে মই গেছটো বন্ধ কৰিম। কচু শাকৰ জালুকীয়া বনাবলৈ লগা উপকৰণসমূহ মই কৈ দিছোঁ আপোনালোকক। এয়া মই এটা পিঁয়াজ লৈছোঁ, আদা আৰু নহৰুখিনি মই এনেদৰে খুন্দি লৈছোঁ। এয়া জালুক মই খুন্দি লৈছোঁ আৰু ঘি আৰু এয়া নিমখ। এতিয়া কেনেদৰে বনাই মই আপোনালোকক দেখুৱাই যাম। প্ৰথমতে মই গেছটো অন কৰি কেৰাহীখন গেছত দিছোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইতিমধ্যে কেৰাহীখন গৰম হৈছে। ইয়াত মই সৰিয়হৰ তেল দিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ। ইতিমধ্যে কেৰাহীৰ তেল গৰম হৈছে। এতিয়া প্ৰথমতে মই এই তেলখিনি মাছৰ মাথাকেইটা মই আগতীয়াকৈ অকণমান ভাজি থৈছিলোঁৱেই, তথাপিতো আজি আৰু অকণমান ভাজি ল'ম। এতিয়া মই অকণমান নিমখ দিছোঁ, মাথাকেইটা অকণমান গৰম হ'ব দিম। মই পিঁয়াজ দিম, একেবাৰে সহজ পদ্ধতিৰে কচু আঞ্জা বনাইছোঁ। আৰু মই মা মছলা মই একো নিদিওঁ, অকল আদা পিঁয়াজ আৰু নহৰু সহায়তে বনাম। কচু শাকত মই বেলেগ মছলা দিলে খায়ো বেয়া পাওঁ। পিঁয়াজখিনি ভাজি ল'ব, ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিব। অলপমান ৰঙচুৱা যেন দেখিলে ইয়াতে আদা আৰু নহৰুখিনি দি দিব। ইয়াতে মই খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ। ইয়াতে মই হালধি দিম, ভাজি থোৱা মাছৰ মাথাকেইটা দি দিম। ডাঙৰ ডাঙৰ হৈ আছে মাছৰ মাথাখিনি, সেইকাৰণে হেতাখনেৰে ভাঙি দিব। তেতিয়াহে কচু শাকৰ টেষ্টটো আহিব, নহ'লে ইমান টেষ্টটো নাহে। আৰু ইয়াতে মই খুন্দি থোৱা জালুকখিনি দি দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। কিছুমানে বেছি জ্বলা খায় যদি বেছিকৈ জালুক দিব, কমকৈ জ্বলা খায় যদি কমকৈ জালুক দিব। ভাজি ল'লোঁ। বইল কৰি থোৱা কচু মচুৰ দাইলখিনি যে বইল কৰিছোঁ সেইখিনি অকণমান এনেকৈ হেতাখনেৰে ঘুটি ল'ব। ইয়াৰ পাছত ভালদৰে এবাৰ ঘুটি বনাই দিব।
সিজাওঁতেহে মই অকণমান কচুত নিমখ দিছিলোঁ, সেইটো কাৰণে এতিয়া মই আকৌ ইয়াত অকণমান নিমখ দি দিম। আপোনালোকৰ নিজৰ সোৱাদটো চাই পেলাই নিমখটো দিব। আৰু কচু শাকে যিহেতু কেতিয়াবা ডিঙিটো অকণমান খজুৱাই, সেইকাৰণে ইয়াত অকণমান বিলাহী তেনেকুৱা জাতীয় টেঙা থাকিলে ভাল, কিন্তু আজি মই বিলাহী নাই, সেইকাৰণে মই ইয়াতে অকণমান নেমু ৰস দি দিম। ইয়াতে অকণমান নেমু ৰস দি দিছোঁ। তেতিয়া ডিঙিটো অকণমান খজুৱা যেন নালাগে, অকণমান টেঙা ভাৱটো আহিলে ভাল লাগে। এতিয়া এখন ঢাকোনেৰে অলপ সময়ৰ কাৰণে গেছৰ ওপৰত ৰাখি লৰাই পেলাই চাইছোঁ। এয়া উতল আহিলে এয়া হৈ গ'ল আৰু উপযোগী হৈ গ'ল। এয়া আপোনালোকেও এনেদৰে কচু শাক আৰু মাছৰ মাথা দি জালুকীয়া বনাই খাই চাবচোন। খাবলৈ বহুতেই ভাল লাগে আৰু একেবাৰে সহজ। এতিয়া মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব।